ঐ শৰাইখন আনগৈ যা। কেতিয়াবা আহিল নেকি? হ'ল অলপ দেৰি। বেগটো লৈ লচোন। দে দে বহাগী 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 মন আহি পালেহি ঐ। মন ভালে আছ? ভালে, তই ভালে আছনে? ভালে। পিছে কিমান দিনৰ কাৰণে ছুটি লৈ? কিমান দিন মানে? মই একেবাৰে গুচি আহিলোঁ। কি? কিয়? তাত থাকিচোন কিবা এটাকে উপাৰ্জন কৰি আছিলি। তাত তোক নেপাওঁ যে, আৰু মই ভাবিছোঁ আমাৰ ঘৰত থকা মাটিকেইডোখৰ ভালকৈ চহাই খেতি কৰিম। আৰু ৰঞ্জিত তই আছই, মই অলপ আগবাঢ়ি দিওঁ নেকি? তাহঁতে গম পাইছোঁ দে। বহাগী মোক গৈ থাক। যা। মন্টু পালেহি? অঁ মা, পালোহি দেই। যা তই হাত মুখকেইটা ধুই লগে। মোৰ বেয়া ভোক লাগিছে, কিবা এটা খাব লাগে যাচোন। ৰ কিবা এটা যোগাৰ কৰোঁগে। ঠিক আছে, হ'ব বাৰু, যা। এই ল'ৰাকেইটা, তহঁতি গোটেইকেইটা মিলি কি কৰি আছনো? নাই তেনেকুৱা একো নাই, বিহু নাচৰ কথাকে পাতি আছিলোঁ। পিছে তই কেতিয়া পালিহি? সেই ৰাতিপুৱা পালোহি। পিছে তহঁতি ভালে আছ ন? ভাল। পিছে তই চহৰত থাকি শকত হৈ আহিলি? এই নকবি আৰু, তাতে থাকি অকণ শকত হৈ গৈছোঁ। তাকেতো, আগতে কেনেকুৱা আছিলি আৰু এতিয়া কেনেকুৱা হ'লি তই? এই বাদ দেচোন। পিছে বিহু প্ৰস্তুতি কেনেকুৱা চলিছে? আমি তাকেই আলোচনা কৰি আছিলোঁ। আজিকালি বিহুবিলাক চহৰলৈ নিব ধৰিছে নহয়। আমাৰ বিহু যোৱাও চহৰলৈ নিয়াৰ কথা কি কৈ আছে? তাকেহে, কিছুমানৰ আকৌ যাবলৈ মন, কিছুমানৰ আকৌ যাবলৈ মন নাই। চাওঁচোন কি হয়। বিহু নহ'লে কেনেকৈ হ'ব আকৌ? মইতো বিহু মাৰিম বুলি চহৰৰ পৰা গাঁও পাইছোঁহি। বাৰু দে, মোৰ ঘৰত কাম আছে, অঁ পাছত লগ পাই আছোঁ। হ'ব দে, যা। হ'ব দে, ময়ো যাওঁ। ৰাতিলৈ লগ পাম। বৰ্মা? অ বৰ্মা। তই আহিলি? এই মন ক'ত আছে? নাই নহয়, সি তিনিআলি ফালে ওলাই গৈছে। হয় নেকি? অঁ ঠিক আছে দিয়ক, মই যাওঁ তেন্তে। আহিছিলিহে, যাৱনে? গৈ থাকো অ বৰ্মা। আৰু শুনচোন, কি? কাইলৈ পিঠা কেইটামান খুন্দিম, আহিবিচোন পাৰিলে লাগি দিবলৈ। ঠিক আছে দিয়ক, মই যাওঁ দেই। কি ঠিক আছে হা? অকল হাত মলাই আনিলে হ'ব নেকি? পইচা থাকিবই লাগিব নহয়, এইকেইটাকে যে পাইছ। কেলা তহঁতি সাজ মোলা শেষ কৰিব পাৰিবি জানো?
এই হ'ব দেচোন, কিবা এটা হ'লেই হ'ল, চলি যাব। কেলা সাজ পোৱাটোৰ কাৰণে কিন্তু তহঁতি এনেকৈ ক'ব নালাগিছিল। সেইটোকে যে আনি খোৱা যেন পাইছ। কেলা নেখাওঁৱেই মাল তহঁতৰ লগত। এই ৰচোন ৰ, কি হ'ল? বহ বহ বহ। তহঁতি মোক কিন্তু এনেকৈ ক'ব নালাগিছিলে। এই ৰচোন ৰ, এইটোচোন মালেই নাই। আমিতো 2টা পেক মাৰিছোঁহে। সি কেলা কুকুৰৰ পেটাকে 100 টকা মাল খাই চফা দি দিলে। মই আনিছোঁ কেলা, ময়ে খাব নাপালোঁ বে। কেলা তহঁতি মাল খোৱাৰ কাৰণে এনেকৈ কৈ দিলি। আজিৰ পৰা মালেই নাখাওঁ। এইটো উঠা উঠা চাওঁ বস্তুটো। ঐ তহঁতি যাৱ নি? মই আহিছিলোঁহে। এইটো দেখিছ নাই, গোটেই সোপা খাই লৈ এয়া অৱস্থা। ঐ তই আহিলি ভালে কৰিলি দে। মই আৰু অকণ চলাই লৈ আহোঁগৈ ৰ। যা সোনকালে আহিবি কিন্তু। ঐ সিহঁতক থৈ আগে, যা যা। যা। দেহা দৰজাখন খোল। দেহা অ' দৰজাখন খোল আকৌ। তোক মই ৰাতিখন আহিবলৈ মানা কৰিছিল নাই? মানুহে গম পালে কি বুলি ভাবিব? কি ভাবিব দে না, মই তোক ভাল পাওঁ কাৰণে আহিছোঁ। তোৰ নিচা আছে, তই আগত যা। নাযাওঁ, আজি তোক বৰ মন লাগিছিল। ঐ চা, মানুহে দেখিলে এনেই যি দুখন লিয়াব। তই যাগৈচোন, যা। চুপ, নাযাওঁ বুলি কৈছোঁ নহয়। আজি হাতৰহেঁতে কৈছে তোৰ সেইকণ বৰ ভাল লাগে অ'। চৰি, অঁ মানে চুলাইকণ বৰ ভাল লাগে। তেজ খোৱা, তোক সেইটো কাৰণে মান নিদিওঁ। ঐ কাষলৈ আনা, অলপ এ! মৰম কৰোঁ। তই যাবিনে? নে তোক জাৰুলে খেদিম? ঐ তই আজি মোক খেদিব পৰা হৈ গ'লি ন? কুকুৰ তই গলি নে ইয়াৰ পৰা? হে পেহী, মই মানে এই ৰশ্মিহঁতৰ ঘৰ পৰা আহোঁগৈ। সেইবোৰলে পাছত যাবি। বলচোন মোৰ কণী কেইজনীমান চাই দিবি। পঢ়নাটো চাইছনে? পেহী, মোৰ মানে দেৰি হৈছে, আপোনাক পিছত চাই দিম দিয়ক। আও তই বৰ মুখে মুখে কথা ক'ব পৰা হ'লি দেই। দুজনীমান চাই দিবি কণী। অকল চাকু জুতি ল'বই। কিবা কৈছ? নাই কোৱা পেহী, ব'লা তোমাক চাই দিওঁগে। ঐ বহাগী, তহঁতৰ মাৰে নাই নেকি অ'? আছে চাগে, ভিতৰত কিবা কৰি আছে। মই আহিছোঁ বুলি ক'ব নোৱাৰে নেকি বাৰু? অঁ, তুমি আহিছা বুলি মই কোৱাই নাই নহয়। ৰ'বা কৈ থৈ আহোঁগে। অঁ যাচোন যা। অঁ শুনচোন, আৰু গাখীৰ চাহ একাপ মোলে ঠিক আছে দিয়ক। কৈ দিবি দেই, আৰু ৰাজেন দাকো কৈ দিবি, আৰু তহঁতৰ গাঁৱৰ ওচৰ পাজৰ মানুহবোৰক কৈ দিবি। অঁ অকণ দিলোঁ ৰচোন, আজি 12টা বজাত মিটিং দিছোঁ, আহিবি। অঁ আৰু তহঁতৰ ঘৰৰ ফালে মানুহক মাতি দিবি, ঠিক আছে? অঁ হ'ব দে, যা যা। ঐ পুৰা কি হ'ল? তাকে উঠি গ'ল গৈছোঁ। দেউতা? অ' মা, মা? তাৰ কাপোৰ মেখেলা পিন্ধিব। অ' মা, মা, দেউতাই কিবা এটা কৰিব ওলাইছে। হেৰি অ' হেৰি অ' কি কৰে কি কৰে? অ' হেৰি আপুনি চোতালত কাপোৰবোৰ উলিয়াই কি কৰে অ'? মানুহে দেখিলে কি বুলি অ' বোলে চেনিমাই গিৰিয়েকে দিনতে চলাই খাই কি লটি গুটি কৰিছে হয়নে? চুপ থাক। তোৰ পিতেৰে গোটেই গাঁওখনত মোৰ নাক কাণ কাটিলে। দাদাইনো কি কৰিলে? দাদাই আজিৰ সভাত
উপস্থিত সকলো গাঁৱৰ ৰাইজক প্ৰথমে আদৰণি জনাইছোঁ। আপোনালোকে এই সভাত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ। আপোনালোকে হয়তো বহুতে অৱগত যে আমাৰ গাঁৱৰ পৰা এটি বিহু দল উলিয়াবৰ বাবে আমাৰ গাঁৱৰ ডেকাসকলে যা যোগ কৰিছে, কিন্তু তাৰ বাবে আপোনালোকৰ সহায় দিহা পৰামৰ্শ অতি প্ৰয়োজন। আশা কৰোঁ আপোনালোকে কিবা নহয় কিবা প্ৰকাৰে সঁহাৰি আগবঢ়াই এটা নতুন দিশত আগবাঢ়ি যোৱাত সহায় কৰে। এই বিষয়ে হয়তো মোতকৈ অধিক ভালদৰে আমাৰ গাঁৱৰে উদীয়মান যুৱক ৰক্তিম চলিহাই অৱগত কৰিব পাৰিব। নমস্কাৰ, মোৰ নাম ৰক্তিম চলিহা। আপোনালোক সকলোৱে হয়তো মোক চিনি পায়ে ভালকৈ। প্ৰথমতে আপোনালোকক জনাওঁ যে মোৰো মাৰি পইচা পাবি নহয়, কি কৰিবি? ধন্যবাদ জনালোঁ। মই বাইক এখনকে উঠাই দিওঁ নেকি? মই ভাবোঁ আমাৰ গাঁৱৰ প্ৰত্যেকজন যুৱক যুৱতী ওলাই আহিব লাগে আৰু আমাৰ এই বাপুতিসাহোন ৰঙালী বিহুটি জীয়াই ৰখাত সহায় কৰিব লাগে। যদি আপোনালোকৰ কিবা অসুবিধা আছে তেতিয়া আমাক জনাব পাৰে। নাই নাই, একো অসুবিধা নাই। গাঁৱৰ কাৰণে কিবা এটা কৰিছে, ভালেই হৈছে। তেতিয়াহ'লে আমি আগবাঢ়িব পাৰোঁ আৰু যিসকলে বিহু দলৰ লগত জড়িত হ'ব খোজা কামখিনি ইয়াত দি থৈ যাব পাৰা। ৰক্তিমদা, মোৰ মানে সৰুৰ পৰা সপোন এটা আছিল, এই বিহু টিমৰ লগত নাচা। মই বাৰু নাচিব পাৰিম নেকি? হয়, কিয় নহয়বা। নামটো লিখাই ল'বা ইয়াতে। এনেও আমাৰ ইয়াত বিহুৱা দৰকাৰেই হৈ আছে। মানে মই নাচনী হৈ নাচিম বুলি ভাবিছোঁ। আপুনি কি ভাবে? এখেতটো নাচনী হৈ নচা কথাই ক'লে। মোৰ ডাইলগ নাই নহয়, এনেহে বহি আছোঁ ইয়াত। মানে ডাইৰেক্টৰ চিনাকি মানুহকহে ডাইলগ দিছে। সিনো বাৰু গাঁৱৰ গোটেই মানুহবিলাকৰ আগত এইবিলাক কিয় কৰিব লাগে? নাজানো কি চুট কৰে খাইছিলে তাৰ। নাচিব গৈছে নাচক, ল'ৰাৰ দৰে নাচক। কি আকৌ ভেঙু চালি কৰি ছোৱালীৰ দৰে নাচিবলৈ গৈছে। তাক আজি আহিব দে, কি কৰোঁ তাক আজি চাই ল'বি। এই ৰ'বচোন ৰ'ব, মৰা কটা কথানো কেলে কৈ থাকে হয়নে? এটাই ল'ৰা, আগলৈ পিছলৈ বুলিবলৈ একোকে নাই। চুপ থাক, তোৰ মৰমৰ কাৰণে হৈছে এইবোৰ। অ' মাজনী, বাপেৰলৈ বান্দৰ বিয়া এটাকে লৈ আনগে যা, খংটো অলপ কমেই নেকি? চুপ থাক, নাখাওঁ মই, যা ভিতৰত যা তহঁতি মূৰ্খ চব। অ' মাজনী, বল বল বল, ভিতৰলৈ যাওঁগে বল, বাপেৰে আমাকে খেদিব নহ'লে। ঐ, কি হ'ল মনে মনে আছো যে? একো নাই, কালি কথাবোৰকে চিন্তা কৰি আছোঁ। সেই পোৱাটো হৈ গ'ল আৰু বাদ দেচোন। বেয়াটোতো মোৰো লাগিছে, কাৰণ তাহাঁতে মোৰ দেউতাক তেনেকৈ কৈছে। কিন্তু সিহঁতে সেই বাদ দেচোন সেইবিলাক। ঐ, এইফালে চাচোন, তোৰ কাৰণে কিবা এটা মই লৈ আহিছোঁ। কি আনিছোঁ? এইখন বহুত মৰমত বৈছোঁ তোলে। মোহে একো আনিব নহ'ল তোলৈ। সেই মোক নালাগে নহয়, তই খালি সদায় লগত থাক মোৰ। আছোঁ, তই কিন্তু কেতিয়াও সলনি হৈ নাযাবি। মই কেতিয়াও সলনি নহয়। ঐ, কোনো নাই ইয়াত, কিবা দে না। সেই এইটো সদায় এনেকৈ থাকিবিনে? মই সদায় এনেকৈ থাকিম, তইহে খালি কেতিয়াও সলনি নহবি। যেতিয়ালৈকে জীয়াই আছোঁ, এই মন সদায় তোৰেই। ঐ, যাওঁ বৈ, বাপে চাগে বিচাৰি আহিব। বাপেৰে যিটোহে। ৰচোন, সেনেকৈ থাকিব দে অলপ। বেপাৰ কৰিবলৈ হয়, আমি কেনেকৈ হৈছোঁ হয় বাৰু। আজিকালি মানে গছৰ তলৰ বিহুবোৰ একেবাৰে মঞ্চ পালে। এতিয়া চহৰলৈ গ'ল নহয়, এতিয়া আমাৰ সেইবোৰ চব হেৰাই গ'ল নহয়। আমি কি কৰিব লাগিব এতিয়া? সেইকাৰণেতো আমি মাতিবই লাগিব। কৈছোঁ সেইকাৰণে কথাটো। এনেকৈ যদি অতীতৰ বিহু হেৰাই যায়, আমাৰ অসমীয়া সংস্কৃতি ৰখাতলৈ যাব। আমি সকলোৱে মাত মাতিব লাগিব, তেতিয়াহে আমাৰ সংস্কৃতি ৰক্ষা হ'ব। কথাতে কয় নহয়, অতীতক নাযাবা পাহৰি, নতুনক লোৱাহে আদৰি। তাকেহে পাই, একদম হ'ব না খাওঁ।
কি কৰিছ হয়? অ' জোনালী নবৌ, আহকচোন ইয়াতে বহকহি। কি কৰি আছিলিনো হয়? ঘৰ সাৰি আছিলোঁ। পিছে তামোল এখন আন আকৌ। অ' মই পাহৰিছিলোৱে, দেখিছেনে? ৰ'ব মই যা আনিছোঁ। যা। পিছে নবৌ, আপোনাক চাগে বহুত কৰে ন? কি বহুত কৰে হয়? এই মৰমৰ কথা কৈছোঁ। জহনীজনী, মানুহ মাৰিবি দেই। কি যে কথাবোৰ ক। বহাগী, 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 এইফালে আছোন। কাম উঠো হলো, কিয় ইমানকে চিঞৰি আছ? এইফালে কি হলো, কিয় ইমানকে চিঞৰি আছ? আখৰালে নগলি যে কিয়? এনেই, তোক কিয় লাগে? যিটো সুধিছো সেইটো নক কিয়? কিয় নকলি তই? তই জানি বুজি সুধিছ নে নজনা ভয় ধৰিছ? তই খুলি কৈছ জানো? সেইদিনা দেখা নাছিলি দেউতাক কেনেকে অপমান কৰিছিল? তাৰপিছতো মই যাব লাগে? খোৱাটো হৈ গ'ল, বাদ দেচোন। আৰু চা, বিহুলৈ এসপ্তাহে আছে আকৌ। কালি যাব লাগিব তই। মই নাযাওঁ। চামচোন বা তই কেনেকে নাযাওঁ। আৰু যদি তই কাইলৈ নাযাওঁ নহয়, গম পাম যে তই ভাল নাপাওঁ বুলি। ঐ, হয় শুনচোন। সেই ল'ৰাটো মানে কি বিপাঙত পেলালে বাৰু মোক? তোক কিয় লাগে মই য'ত যাওঁ? আৰু তোৰ সহায়ৰ প্ৰয়োজনো নাই মোক। চাওঁ ঐ ৰচোন, তোৰ মতি গতি বৰ ভাল দেখা নাই। তোক মই কিমান ভাল পাওঁ তই জাননে? বাটৰ কচু গাঁত খানিব মোৰ কোনো মন নাই। চাওঁ আঁতৰ হ। তোকচোন বৰ বেয়াকৈ দি থৈ গ'লো। ঐ তই তেহেঁতৰ ফালে নে মোৰ ফালে? হ'ব, তোক ধেমালিও কৰিব নোৱাৰে। চিগাৰেট আছে নে? আছে। দে চিগাৰেট দে। তই চাই থাক, ইয়াৰ প্ৰতিশোধ মই লৈ আছো। তাই মোক মাৰিছে কেলা। ঐ বল। মলয়া মলয়া ৰচোন ৰ। কিয়নো ইমানকৈ চিঞৰ বাখৰ কৰি আহ ওচৰ চুবুৰীয়া গম পোৱাকৈ? ভালে পাব দে, ভাল পাওঁ যে তোক। বয়সত আৰু সম্পৰ্কত তোতকৈ মই বহুত ডাঙৰ, সেইটো কথা মনত ৰাখিবি। আজি যি ক'লি আৰু নকবি। চা, সমাজৰ কথা ভাবি যদি এনেকৈ কৈছ তই, এটা কথা কচোন। কি কথা? এই সমাজখনে তোক কিবা দিছে? নাই দিয়া। ঘৰখন চলিবলৈ তোক কিবা দিছে? নাই দিয়া। তেতিয়াহ'লে কিমান ভয় কৰিছ? নিজৰ পেটটো পুৰাবৰ কাৰণে চোলাকণ বিক্ৰী চলি আছ, আৰু এই সমাজে তোক এঘৰীয়া কৰি থৈছে। আজিকালি এই সমাজত টকা চাই সন্মান, বুজিছ? টকা নহ'লে একোৱেই নাই।
এটা কথা কচোন, আজিলৈকে তোৰ গিৰিয়েৰে ঘৰখনে আঁকৰি ল'লে জানো? তেতিয়াহ'লে তোৰ গিৰিয়েৰ মৰিতো আজি 3 বছৰ হ'ল, আৰু সেইখন ঘৰে তোক গতিয়ে উলিয়াই দিলে। আজিও তই এনেকুৱা এখন সমাজৰ কথা চিন্তা কৰিছ য'ত তোৰ মূল্য নাই? ছে আঁতৰ, মোৰ দেৰি হৈছে, আখৰলৈ যাওঁ। ঐ পলি, তই কথা এটা গম পাৱ নে? কি কথানো? তই নাজানই নেকি? নাজানো নহয়। সঁচাকৈ দেই, তই আকৰি বুলি ভবাই নাছিলো, শুনিহে আছিলো। এই তহঁতিনো বাৰু তাইক কেলে জোকাই থাকো বাৰু তেনেকে? এই তাইক জোকাৰি ভাল লাগে কিবা এটা। এইহেনজনী ছোৱালী একো এটা কাম কৰি নিদিয়ে। এইকেইজনীও আহিলে লেকচাৰ কোবাবলৈ লাগি গ'ল। হেৰা, তুমিতো মিছাতে কিহৰ হুলস্থুলখন কৰি আছানো? তাই ডাঙৰ হ'ল নহয়। এই ডাঙৰ হয়নো কাৰ ঘটিডাল কৰিছে? সেইটো ল'ৰা হৈ জন্ম হ'ল, খৰি এডালো ফালি দিব নোৱাৰে। হ'ব দিয়া, ৰাস্তাই মানুহ অহা যোৱা কৰি আছে, ভাল নেদেখি নহয় এইবোৰ। শুনিলে শুনক, কাৰোলৈ ভয় নকৰো। বাস্তৱ দা, এটা কথা কিন্তু আমি যিটো প্লেন কৰি আছো সেইটো নহ'বও পাৰে। কিয়? কোনে কি হ'ব? তই জানো মোক ভালকৈ চিনি পাৱ? কেলা, ভাবি নলবি মই যে হাৰি যাম। মোক যিমানেই ভদ্ৰ দেখা পাৱ সিমান ভদ্ৰ মই নহয়। মোৰ বাটত যোনেই নাহক খালাচ কৰি দিম চবকে। এটা কথা কি জানোনে নাই? কি কথা? আমাৰ গাঁও যে মন, সি বোলে বহাগ ভাল পায় আৰু গোটেই বিহুখন তাৰ মতেই চলে। সি যদি নাযায় তেতিয়া কিন্তু কোনো নাযায়, সেইটো কথা জানি ল'বি। যদি মই বেলেগ উপায় দিওঁ তেতিয়া? মানে কি ক'ব বিচাৰিছ? আমি যদি বহাগীক মাৰি পেলাওঁ? এই নেক্সট টাইম বহাগীৰ কথা তেনেকৈ নকবি। লাগিলে মই বেলেগ উপায় উলিয়াম। আমি মনৰ লগত ভালকৈ আলোচনা কৰি চাওঁ নেকি এবাৰ? পৰা যায়, আৰু যদি সি নামানে তাক কেলা কি কৰিম ঠিকান নাই। কি কৰিবি তই? কি কৰিবি? কৰোঁ বুলি ক'লেতো বহুত কিবা কিবি কৰিব পাৰোঁ, কিন্তু সিহঁতবিলাক ডাঙৰ মানুহ, আৰু আমিবোৰে গাঁওখনৰ কাৰণে যিমান যি কৰিলেও নিশ্চয় নগণ্য। আৰু জানো সিহঁতি তলে তলে কি কৰি ফুৰে। চা, সিহঁতে যিয়ে কৰক বা নকৰক, তই কিন্তু তাহাঁতৰ মাজত নোসোমাবি। নোসোমাওঁতে কাইলৈ আখৰলৈ যাম, আখৰলৈ গৈ চব কথা কৈ দিম। যোনে যায় যাব, মই কিন্তু যাব মা গৈছো। হ'ব যা, আমাৰো ভাত খাব হ'ল। তই হোৱাই নাই যে? তই ইমান দেৰি অহা নাই, কেনেকৈনো হওঁ? ভাত খালি নাই? নাই খোৱা। কেনেকৈনো খাওঁ অকলে অকলে? তইও নাই। হ'ব দে, তই ভাত বাগে যা, মই ভৰিয়াকে ধুই আহিছোগৈ। হ'ব দে। ঐ পালেহি, আখৰা কৰোৱা। নকৰোঁ মই, মন নাই মোৰ একেবাৰে। কি হ'ল আকৌ তোৰ হঠাতে? মন, বহাগী আজিও নাহিলে যে? তাই নাহে, একেবাৰে নাহে তাই। এইফালে শুনচোন, কথা এটা আছে তোৰ লগত। কি কথানো? মই বিহুত নাথাকোঁ। কি? কিন্তু কিয়? মন নাই মোৰ একেবাৰে। বহাগীয়ে কিবা ক'লে নেকি? সেইদিনাখন মই সন্ধিয়া ওলাই গৈছিলোঁ, তেতিয়া ৰক্তিমহঁতে বাটত লগ পালোঁ, আৰু তেতিয়া বাস্তৱতো লগত আছিল। বাস্তৱতে কি ৰক্তিমদা এনেকুৱাহে নেকি? বাৰু তহঁতি কি কৰিম বুলি ভাবিছ? তহঁতি সিহঁতৰ লগত গৈ পিনে ঠগ খাবিগে নে আগতে বিহু নাচিবি?
আগৰ দৰে বিহু নাচিম। আগৰ দৰে নাচিবিনে? আমি যেনেকৈ আগতে বিহু মাৰি খানা খাইছিলোঁ তেনেকৈ এবাৰ খাম নে কি ক? বিহু মৰা বচাই থকাই বাইক এখনকে ল'ম বুলি ভাবিছিলোঁ, এতিয়া যিহে দেখিছোঁ নহ'বই নেকি। সেই চুপ থাকচোন, এইকেইটা অকল উকলিঙে কৰি থাকক। তাকেতো পৰম্পৰা ৰক্ষা কৰিবলৈ বাবে আমি গাঁৱতে বিহু মাৰিম, পইচা নালাগে আৰু। ঐ বৰা, কাইলৈ ঠেকা পুলিয়া মাৰিবলৈ যাবিনে? যাম আকৌ, নগ'লে হ'ব নেকি? তাকে চবেই যাওঁ নেকি? সন্ধিয়া সময়তে ওলাবি নহ'বা কাইলৈ। ঠিক আছে, সেইটোৱে কৰোঁ ন? এতিয়া আমি ঘৰা ঘৰি হওঁ। ঠিক আছে। ল মইতো ডাঙৰ কথা এটা ক'ম বুলি আহিছোঁ। কি কথা? বিয়া হবিনে মোৰ লগত? তই পাগল হৈছ নি? একো পাগল হোৱা নাই, আজি তোক লৈ যাম বুলি আহিছোঁ। উকাইছে নি তোৰ অলপ? একো উকোৱা নাই, যাবিনে নাযাওঁ ক? তোৰ এই উকা কপালখন আজি ৰঙীন কৰি তুলিম যদি তই মোক সহায় দিয়। যাবিনে নাযাওঁ? তোৰ ঘৰৰ মানুহ এজনে আপাই ল'ব? এইটো মোৰ ওপৰতেই দিয়ে। যাবিনে? বৈ। কিন্তু একো কিন্তু চিন্তু নাই, বৈ। মাতি দিব লাগিছিলে। মাক আজি এবাৰ কোনে চাব? মন আৰু আমাৰ মাজত নাই, আজি আমি একেলগে বহি আছো। ঘৰলৈ যামগৈ বুলি কৈছিল, মই থৈ আহিম বুলি কৈছিল, কিন্তু তাক আজি এনেকুৱা অৱস্থা কোনোবাই পেলাই থৈ গ'ল। জীয়াই আছে